তো হেল্ল' গাইজ, কি খবৰ? সকলোৱে ভালে কুশলে আছে ন? মই ভালে কুশলে আছো আপোনালোকৰ আশীৰ্বাদত। একচুৱেলি মই আজি কোনো ধৰণৰ ৰোষ্ট কৰিবলৈ অহা নাই, কোনো ধৰণৰ মানে ব্লগ দেখাবলৈ অহা নাই। আজি মই দেখাবলৈ আহিছো মানে মোৰ ওপৰত আহি থকা কিছুমান কুৱেশ্যন আৰু নতুন ইউটিউবাৰ সকলক মোৰ ফালৰ পৰা কিছুমান টিপছ। মানে মোক বহুত কুৱেশ্যন আহি আছে, তো আজি সেইবিলাকৰ উত্তৰ দিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথম প্ৰশ্নটো হ'ল মই ভিডিঅ' কেনেকৈ শ্বুট কৰোঁ। ভিডিঅ' শ্বুট কৰিবলৈ এইটো মাইক, লেপেল মাইক আছে, এইটো বাৰু মই ডেছক্ৰিপশ্যনত দি দিম। আৰু যোনডাল মই কৰি আছোঁ মই দেখাবলৈ নোৱাৰিম বৰ্তমান, এমেজন বেচিক্স ট্ৰাইপড, এইটোৰো লিংক দিয়া যাব ডেছক্ৰিপশ্যনত। তো আপোনালোকে চাই ল'ব। মই এইটোৰে ভিডিঅ' শ্বুট কৰোঁ আৰু কৰি আহিছোঁ প্ৰথমৰ পৰা যিমানকেইটা ভিডিঅ' বনাইছোঁ। আৰু 2 নম্বৰ কুৱেশ্যনটো হ'ল মানে সকলোতকৈ বেছি 2 নম্বৰ কুৱেশ্যনটো আহিছে। 2 নম্বৰ কুৱেশ্যনটো হ'ল কি, ইউটিউব কৰি মই কিমান টকা পালোঁ। তো মই ইউটিউব কৰি বৰ্তমানলৈ 1 পইচা পোৱা নাই। আপোনালোকে চাব পাৰে, এনালাইচিছখন মই দি দিছোঁ। তো বৰ্তমানলৈ মই 1 পইচা পোৱা নাই। নতুন ইউটিউবাৰ্ছখিনিলে মোৰ এটাই অনুৰোধ, যাতে ইউটিউবলৈ আহক, কিন্তু পইচা ইনকাম কৰিম বুলি যাতে ইউটিউবত নাহে। বাকী থাকিল মোৰ 3 নম্বৰ কুৱেশ্যনটো। 3 নম্বৰ কুৱেশ্যনটো মানে মোক সুধি আছে কি, ইমান কণ্টেণ্ট থকাৰ পিছত তই ৰষ্টিং কণ্টেণ্টটো কিয় বাছি ল'লি। মানে ৰষ্টিং কণ্টেণ্টটো মানে এইকাৰণে বাছি ল'লোঁ যাতে সমাজৰ কাৰণে কিবা এটা মই মেছেজ লৈ আহিবলৈ চেষ্টা কৰোঁ। মই ৰোষ্ট কৰোঁ, কিন্তু একদম বেয়াকৈ নহয়, জাষ্ট কিবা এটা দি কিনে মই বুজাবলৈ চেষ্টা কৰোঁ, বোলে অমুকটো নকৰিবি, অমুকটো নকৰিবি। তো সেইকাৰণে মোৰ চাগে আজি ছাবস্ক্ৰিপশ্যনো বহুত কমি আছে আৰু ভিউছো নাই চেনেলত। তো মোৰ সকলোলৈ এটা অনুৰোধ, মোৰ চেনেলটো সকলোৱে চোৱা এবাৰ, চাই কেনেকুৱা লাগে মোক প্লিজ কমেণ্ট কৰি ক'বা। আৰু যদি মোৰ ৰষ্টিং কণ্টেণ্টটো বেয়া হৈছে তো মোক ক'ব পাৰা কমেণ্ট ছেকশ্যনত গৈ। আৰু নিউ ইউটিউবাৰ্ছখিনিলৈ এটা অনুৰোধ, আহক, নিজৰ নিজৰ কণ্টেণ্ট লৈ আহক, ভাল ভাল ভিডিঅ' লৈ আহক, শ্বৰ্ট ষ্টৰি লৈ আহিব পাৰে আৰু কিছুমান ব্লগো লৈ আহিব পাৰে। আহক, তোমালোকে আহা, কিন্তু এটা কথা সদায় মনত ৰাখিবা, যাতে তোমালোকে পইচা ইনকাম কৰিবলৈ নাহা। জাষ্ট ইউটিউবত আহিছোঁ কিবা এটা নিজৰ ক্ৰিয়েটিভিটি দেখাম বুলি, তো সেনেকৈ আহিবা। তো এইখিনিয়ে থাকিল মোৰ আজি। দিলোঁ বাই বাৰু। মোৰ চেনেলটো সকলোৱে চাবা প্লিজ, লাইক, ছাবস্ক্ৰাইব, অলপ শ্বেয়াৰ কৰিবা। তো আজিলৈ বাই আৰু ধন্যবাদ।